নমস্কাৰ এছামিজ হেল্প টিপছ চেনেলটোলৈ আপোনালোক সকলোকে আদৰণি জনালোঁ। আজি আপোনালোকলৈ জবা ফুলৰ ঔষধি গুণাগুণৰ বিষয়ে কিছু কথা ক'ম। তেনে সাধাৰণ যেন লাগিলেও জবা ফুলৰ বহুতো ঔষধি গুণ আছে। জবা ফুলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। জবা ফুলৰ ৰস যদি উলিয়াই খালী পেটত খোৱা হয় তেতিয়াহ'লে বহু পৰিমাণে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। জবা ফুলে মাহেকীয়া ঋতুস্ৰাৱৰো বিভিন্ন সমস্যা উপশম কৰে। ৰাতিপুৱা যদি খালী পেটত জবা ফুলৰ ৰস উলিয়াই নিয়মিতভাৱে খোৱা হয় তেতিয়াহ'লে বহু আৰাম পোৱা যায়। চুলিৰ কাৰণে জবা ফুলৰ ৰস অতি উপকাৰী। ৰাতিপুৱা গা ধোৱাৰ আগত যদি জবা ফুলৰ ৰস উলিয়াই চুলিত লগোৱা হয় তেতিয়াহ'লে চুলিৰ সৰা বন্ধ হয় আৰু চুলিৰ অকাল পক্কতাও গুচে আৰু চুলিৰ শ্ৰীবৃদ্ধি হয়। জবা ফুলত থকা এণ্টি অক্সিডেণ্টে কেঞ্চাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে আৰু সেইকাৰণে আমি মাজে সময়ে জবা ফুলৰ চাহ বনাই খাই থাকিব লাগে। জবা ফুলত এণ্টি ইনফ্লামেটৰী আৰু ভিটামিন চি থকা বাবে শালমইনা দূৰ কৰাতো সহায় কৰে। জবা ফুল নিয়মিত সেৱন কৰিলে শৰীৰত পানীৰ ভাৰসাম্যতা ৰক্ষা হয়, ফলত কোনো ৰোগে সহজে আক্ৰমণ কৰিব নোৱাৰে। মানৱ দেহত কলেষ্টৰেলৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰখাত জবা ফুলে সহায় কৰে। শীতকালত হাতৰ তলুৱা ছাল উঠি খৰখৰীয়া হৈ পৰিলে জবা ফুলৰ যদি লগোৱা হয় ৩-৪ বাৰ তেতিয়া বহু পৰিমাণে উপশম পোৱা যায়। জবা ফুলে মহিলাৰ ঋতুস্ৰাৱৰ সমস্যাও সমাধান কৰে। দৈনিক যদি জবা ফুলৰ পাত চবাই খোৱা হয় এগিলাচ গৰম পানীৰে তেতিয়াহ'লে বহু সুফল পোৱা যায়। গতিকে গম পালেনে জবা ফুলৰ কিমান ঔষধি গুণ আছে। সেইকাৰণে আমি জবা ফুল নিত্য ব্যৱহাৰ কৰি থাকিব লাগে আৰু মাজে মাজে জবা ফুলৰ চাহ বনায়ো খাব লাগে। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিছে ভিডিঅ'টোত লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকল চেনেলটোত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি ৰাখিব। পুনৰ উপস্থিত হ'ম আন এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিলোঁ। ধন্যবাদ।